যোৰহাটত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ সংবাদমেলত সাংসদগৰাকীয়ে ভাৰত চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ সন্দৰ্ভত জানিবলৈ দিয়ে। স্বাধীনতা সংগ্ৰামত বিশেষ মাত্ৰা প্ৰদান কৰা বন্দে মাতৰম গীতে 150 বছৰত ভৰি দিছে। অসমৰ 14টা লোকসভা সমষ্টিত একোখনকৈ সংবাদমেল। সমগ্ৰ ভাৰতত জাতীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া বিশেষ দিন উদযাপন কৰিব। জিলা সদৰবিলাকত কালিলৈ পৰিৱেশন কৰা হ'ব বন্দে মাতৰম। এবছৰলৈ বিভিন্ন কাৰ্যসূচী চলি থাকিব সমগ্ৰ ভাৰততে। যে বন্দে মাতৰম ইতিমধ্যে 50 বছৰ পূৰ্ণ হৈছে আৰু এইটো গোটেই দেশজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে আৰু আমি নিশ্চয় যেতিয়া বন্দে মাতৰম গীতটো পৰিৱেশন কৰোঁ সম্পূৰ্ণকৈ কৰা নহয়, ইয়াক সম্পূৰ্ণকৈ পৰিৱেশন কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। অহাকালি জিলাবিলাকৰ হেডকোৱাৰ্টাৰ বন্দে মাতৰম গীতটো পৰিৱেশন কৰা হ'ব আৰু 150 বছৰ হৈছে বন্দে মাতৰম ৰচনা কৰা আৰু নিশ্চয় আপোনালোকে গম পাইছে। ইতিমধ্যে মই সাংবাদিকমেলত কৈছোঁ আমাৰ এই গীতটো সকলো মানুহে জাতি ধৰ্ম সকলো মানুহে জানিব আৰু এই গীতটোৰ যোগেদি যেতিয়া ব্ৰিটিছৰ এগেইনষ্টত আমি যদি আন্দোলন আৰম্ভ কৰিছিলোঁ, এই গীতটোৱে একত্ৰিত কৰিছিল সকলো মানুহক। আজি ভগত সিঙে হওক, লালা লাজপত ৰায়ে হওক, এইসকলে এই গীতটোৰ যোগেদি মানুহক একত্ৰিত কৰিছিল আৰু ব্ৰিটিছ থকা আন্দোলনত সকলো মানুহে জঁপিয়াই পৰিছিল। কিন্তু কালক্ৰমত এই গীতটো নোলোৱা হৈ গ'ল আৰু আপোনালোকে নিশ্চয় গম পাইছে যেতিয়া ৰাষ্ট্ৰপতি আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ ৰাষ্ট্ৰপতি হয়, তেতিয়াৰ পৰা আকৌ এই গীতটো গাবলৈ আৰম্ভ কৰা আৰু প্ৰথম ইতিমধ্যে আমাৰ জিলা সভাপতি আমাক কৈছে যে ৰবীন্দ্ৰনাথ টেগোৰে এই গীতটো প্ৰথম তেওঁ পাঠ কৰিছে। সেইকাৰণে আমি ভাবোঁ ভাৰতবৰ্ষৰ সকলো মানুহে এই গীতটো জনাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে ভাৰত চৰকাৰে কেবিনেটে 2025 চনৰ 1 অক্টোবৰত সিদ্ধান্ত ল'লে আমি দেশজোৰা কাৰ্যসূচী হাতত ল'ম আৰু তেনেকৈ আমাক দায়িত্ব দিয়া হৈছে যে প্ৰত্যেক লোকসভা সমষ্টিতে সাংবাদিক মেল পাতিবৰ কাৰণে পৰিৱেশন কৰা হ'ব। যেনেকৈ অহাকালিলৈ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত এই গীতটো সম্পূৰ্ণভাৱে পৰিৱেশন কৰা হ'ব। আৰু আমি যেতিয়া গাওঁ আপোনালোক জানি আমি কেতিয়াবা মিটিং আৰম্ভ কৰোঁ বা ক'ৰবাত আমাৰ কিবা ৰাজ্যৰ বা ৰাষ্ট্ৰৰ কিবা প্ৰগ্ৰাম থাকে, মাতৰম গীতটো পৰিৱেশন কৰোঁ, কিন্তু সম্পূৰ্ণভাৱে কৰা নহয়। কিন্তু কালি সম্পূৰ্ণকৈ গীতটো পৰিৱেশন কৰা হয়। সকলো সময়তে গোটেই ভাৰতবৰ্ষত দেশজোৰা আমি কাৰ্যসূচী হাতত লৈছোৱেই, কিন্তু কালি এটা সিদ্ধান্ত লোৱা হৈছে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ সম্পূৰ্ণভাৱে লোৱা হ'ব। ঠিক আছে, তাৰ পিছৰ পৰ্যায়ত আপোনালোক গম পাই থাকিব আমি কাৰ্যসূচী লৈছোঁ বিষয়লৈ। আমি ভাবোঁ সকলো জাতি ধৰ্ম মানুহে গীতটো জনাৰ প্ৰয়োজন আছে, কেনেকৈ ইয়াত কেনেকৈ ইয়াত দেশত আমি গাবলৈ আৰম্ভ কৰিলোঁ আৰু এই কথাবিলাক জানক। সেইকাৰণে কিন্তু দেশজোৰা কাৰ্যসূচী। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।